নমস্কাৰ বন্ধুসকল, আসাম যাবলৈ আমি যে কথা পাতিম অসম চৰকাৰৰ কেইটামান পোষ্টৰ বিষয়ে। বন্ধুসকল, ডাইৰেক্টৰ অফ আয়ুষ আছাম ৰিক্ৰুটমেণ্ট অফিচ পিয়ন ড্ৰাইভাৰ এণ্ড আদাৰ পোষ্ট। নেম অফ দ্য পোষ্ট গ্ৰেড 3 অফিচ সাৰ্ভিচিং এছিষ্টেণ্ট। নম্বৰ পোষ্ট আছে 1। কেটেগৰী চাবলৈ আছে AR অৰ্থাৎ আনৰিজাৰ্ভ পোষ্ট। পে স্কেল চাবলৈ আছে 14,000 পৰা 19,000 আৰু গ্ৰেড পে আছে 4,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে কেণ্ডিডেট শুড হেভ BSc পাছড ইন ৰিকগনাইজড, অৰ্থাৎ কেণ্ডিডেটসকলে BSc পাছ কৰিব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা। 2 নম্বৰ পোষ্ট আছে গ্ৰেড 3 কম্পিউটাৰ অপাৰেটৰ। নম্বৰ আছে 1। কেটেগৰী চাবলৈ আছে আনৰিজাৰ্ভ। পে স্কেল চাবলৈ আছে 14,000 পৰা 19,000 আৰু গ্ৰেড পে আছে 6,200 টকা। কোৱালিফিকেশ্যন দিয়া আছে কেণ্ডিডেট শুড হেভ গ্ৰেজুৱেট এনি ৰিকগনাইজড, আৰু কেণ্ডিডেটসকলে গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে 6 মান্থত ডিপ্ল'মা লাগিব, MS অফিচ জানা হ'ব লাগিব। 3 নম্বৰ পোষ্টটো আছে গ্ৰেড 3 টাইপিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ। নম্বৰ পোষ্ট আছে 1 আৰু কেটেগৰী আছে OBC। পে স্কেল দিয়া আছে 14,000 পৰা 19,000 আৰু গ্ৰেড পে আছে 6,200 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে কেণ্ডিডেট শুড হেভ গ্ৰেজুৱেট ফ্ৰম এনি ৰিকগনাইজড, অৰ্থাৎ কেণ্ডিডেটসকলে যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, আৰু লগতে 6 মাহৰ কম্পিউটাৰ থাকিব লাগিব। 4 নম্বৰ পোষ্টটো আছে গ্ৰেড 3 ড্ৰাইভাৰ। নম্বৰ পোষ্ট আছে 2টা। কেটেগৰী চাবলৈ এটা আছে আনৰিজাৰ্ভ আৰু এটা আছে OBCৰ বাবে। পে স্কেল দিয়া আছে 14,000 পৰা 19,000 আৰু গ্ৰেড পে আছে 5,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ গ'লে দিয়া আছে কেণ্ডিডেট শুড হেভ পাছ মিনিমাম HLC, অৰ্থাৎ কেণ্ডিডেটসকলে মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু লগতে LMB ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। 5 নম্বৰ পোষ্টটো হৈছে গ্ৰেড 4 অফিচ পিয়ন। নম্বৰ পোষ্ট আছে 2টা। কেটেগৰী চাবলৈ গ'লে আনৰিজাৰ্ভৰ বাবে আছে এটা আৰু OBCৰ বাবে আছে এটা। পে স্কেল দিয়া আছে 12,000 পৰা 60,500 টকা আৰু গ্ৰেড পে আছে 3,900 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ দিয়া আছে কেণ্ডিডেট শুড হেভ পাছ মিনিমাম ক্লাছ 8, অৰ্থাৎ কেণ্ডিডেটসকলে 8 পাছ কৰা হ'ব যিকোনো বৰ্ডৰ পৰা। আৰু এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 43 বছৰ হ'ব লাগিব, আৰু 5 বছৰ এজ ৰিলেশ্যন দিয়া হ'ব SC কাৰণে, আৰু STP কাৰণে আৰু STH কাৰণে ৰুল অনুযায়ী 5 বছৰ এজ ৰিলেশ্যন দিয়া হ'ব। হাউ টু এপ্লাই। কেণ্ডিডেটসকলে এপ্লাই অফলাইন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি 3 কপি ৰেজিষ্ট্ৰেশ্যন চাইজ ফটো আৰু অল ডকুমেণ্টছ ষ্টাইল এডজাষ্ট কৰি এনভেলপত ভৰাই, এনভেলপৰ চাইজ দিয়া আছে 25 cm × 11 cm, আৰু 10 টকা ষ্টাম্প পোষ্টেল লগাব লাগিব এনভেলপৰ ওপৰত। লগাই এই এড্ৰেছটোত, অৰ্থাৎ ডাইৰেক্টৰ অফ আয়ুষ আছাম, বনফুল নগৰ পথ নিয়াৰ হাউচ স্পীড দিছপুৰ গুৱাহাটী 78106 এড্ৰেছটোত পঠিয়াই দিব লাগিব। ইয়াৰ লাষ্ট ডেট আছে 6 ফেব্ৰুৱাৰী 2020। বন্ধুসকল, সৰুটা ইনফৰ্মেশ্যন ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা ঘণ্টা বটনটো বজাই দিব। থেংক ইউ।